হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই ছজনাৰ এটা নতুন ৰেচিপি দেখুৱাম। সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিৰে এই ৰেচিপিটো বনোৱা হৈছে। ভিডিঅ'টোৰ শেষত এটা টেষ্টি আমৰ চাটনি বনাইছোঁ, তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। এয়া গোটেইখিনি মোৰ বাগানতে হোৱা শাক পাচলি গোটেইখিনি মই ঘৰতে এনেকৈ লগাইছোঁ আৰু এপদ এপদকৈ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিতে লগাইছোঁ, উঠাইছোঁ। আজি মোৰ এই শাক পাচলিখিনি সম্পূৰ্ণ দুপৰীয়াৰ আহাৰত মই ব্যৱহাৰ কৰিম। বজাৰৰ শাক পাচলিতকৈ ঘৰতে এনেকৈ বনোৱা শাক পাচলি বহুত সতেজ। আপোনালোকে এনেকৈ ঘৰতে দুই এটা শাক পাচলি লগাবচোন, ইয়াৰ গুণাগুণ বহুতেই বেছি। এইডাল মোৰ ঘৰৰে ছজনা, ই বহুত ওপৰত লাগিছে, তো কেইডালমান মই এনেকৈ ছজনা ছিঙি লৈছোঁ। ফ্ৰেছ ছজনা ছিঙিয়ে খাবলৈ বহুত টেষ্টি হয়। তো আজি মই ৰেচিপিৰ কাৰণে এইকেইডাল ছজনাই ব্যৱহাৰ কৰিম। ছজনাৰ বাকলিবোৰ এনেকৈ গুচাই ল'ব, তেতিয়া খাবলৈ ই বহুতেই কোমল হয় আৰু সোনকালে সিজিও যায়। ছজনাৰ পাত, ফুল আৰু ছজনা শৰীৰৰ বাবে বহুতেই উপকাৰী হয়। প্ৰথমতে মই ছজনাখিনি দিবলৈ মছলাখিনি ভালদৰে পিচি লওঁ। এয়া সৰিয়হ, শুকান জলকীয়া, জিৰা আৰু জালুক, এয়া আদা নহৰু, এয়া জলকীয়া। এতিয়া মই এইখিনি পিচি ল'ম। আদা নহৰু সৰিয়হ মোৰ পেষ্টটো পিছা হৈ গ'ল। ইয়াত দালচেনি, লং একেলগে অকণমান পিচি লওঁ। এয়া মোৰ দালচেনি, লং আৰু ইলাচি পেষ্ট হৈ গ'ল। এটা বিলাহী কাটি লৈছোঁ সৰুকৈ। এনেকৈ দুটা পিঁয়াজ কাটি লৈছোঁ। গেছটো অন কৰি লৈছোঁ। এতিয়া মই ইয়াতে তেল ঢালিম। এয়া ভেষ্টিজৰ ৰাইচ তেল। এইটো তেলত মানুহৰ ফেটছ নহয়, আমি খাই আছোঁ, আপোনালোকক ব্যৱহাৰ কৰিব পাৰে। এয়া তেজপাত দিছোঁ, জলকীয়া ফালি লৈছোঁ, জলকীয়া দিছোঁ, অকণমান ৰঙা চঙা হোৱালৈকে ভাজি লওঁ। ছজনাখিনি বহাই দিছোঁ, মোৰ পিঁয়াজটো ভাজি হৈ গৈছে। মই লৰাই দি আছোঁ আলু। এতিয়া মই লৰাই আছোঁ। আলু এটা দিছোঁ, বেছি দিয়া নাই, আলু মই বেছি ভাল নাপাওঁ। জলকীয়া দুটা দি দিছোঁ। নিমখ, এতিয়া মই নিমখ 1 চামুচ দিছোঁ আৰু অলপ দিছোঁ হাফ। হালধি 1 চামুচ দিছোঁ। লৰাই দিম ভালদৰে। আচাৰখন অকণমান মাৰি দিম অলপ টাইমৰ বাবে। এতিয়া মই ঢাকনিখন খুলি চাম। এয়া হৈ আছে লাহে লাহে। ছজনাখিনি সিজিব লৈছে। আকৌ এবাৰ ঢাকি দিম।
আজি মই লাইটটো বেয়া হোৱাৰ বাবে চব্জিখন বাহিৰতে বনাব লগা হৈ গ'ল। এয়া মোৰ ফুলনিৰ বাগিচা। ছজনাখিনি হোৱালৈকে মই দুটামান ফুলৰ গছ দেখুৱাই দিওঁ। এইদৰে পদুম ফুলবোৰ মই বাল্টিঙতে লগাই থওঁ। এয়া মোৰ অকণমান ঠাইতে গোটেই ফুলৰ বাগানখিনি লগাইছোঁ। যিহেতু মই ফুল বহুত ভাল পাওঁ, এয়া কণীৰ বাকলিবিলাক এনেকৈ মই ফুলৰ গুৰিতে দি থওঁ। চব্জিখন লৰাই দিওঁ, নহ'লে জ্বলি যাব। এয়া মোৰ তেতিয়ালৈ চব্জিখিনি সিজি গৈছে। এতিয়া মই ইয়াতে পিচি থোৱা সৰিয়হ, আদা, নহৰু, জিৰা, জালুক পেষ্টটো দি ল'ম। এয়া লগতে মই বিলাহীটো দি ল'ম। এতিয়া মই এবাৰ ভালদৰে লৰাই ল'ম। মোৰ বাগিচাখন চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। এতিয়া মই কাশ্মীৰী জলকীয়া পাউডাৰ 1 চামুচ দিছোঁ। ভালদৰে লৰাই ল'ম। আধা মিনিটৰ কাৰণে অকণমান এনেকৈ লৰাই ল'ম। অলপ পাছতে এইখিনি হৈ যাব। এতিয়া মই অকণমান গৰম পানী ঢালিম মছলাখিনি সিজি যোৱালৈকে। মছলাখিনি সোমাই আছে, স্কিনটো মই পূৰা বঢ়াই দিছোঁ। আকৌ এবাৰ ঢাকি লৈছোঁ। এয়া হৈছে আৰু দেখিছেনে ৰংটো ইমান ধুনীয়া হৈছে। এয়া মছলাখিনি সিজি গৈছে। মই আকৌ অকণমান আধা কাপ পানী দিছোঁ এইবাৰ। বহুতে ছজনা বইল কৰি পেলাই বনায়, মই এনেকৈ ডাইৰেক্ট ভাজি ভাল পাওঁ। এতিয়া মছলাখিনি সোমাই যায়। এতিয়া মই এইটো 3 মিনিটৰ কাৰণে ঢাকি ল'ম। এনেকৈ বনালে খাবলৈ বহুত সোৱাদ হয়। বেছি পনীয়া নকৰোঁ, ছজনাটো মই গ্ৰেভি টাইপ বনাম। এয়া দালচেনি, ইলাচি আৰু লং এইখিনি পিচি লৈছিলোঁ। গৰম মছলা এইটো এনেকৈ পানী দি পেলাই এনেকৈ মিহলাই ল'ম। এতিয়া মোৰ ছজনা হ'বলৈ হৈছে। এয়া মই এড কৰি দিছোঁ। এইটো দিলে খাবলৈ একদম মাংসৰ নিচিনা লাগে। এয়া মোৰ ছজনা হ'বলৈ হৈছে আৰু একদম মাংসৰ নিচিনা হৈছে। মোৰ ছজনা ইমান ধুনীয়া হৈছে, দেখিছেনে? এয়া ছজনা হৈ গ'ল একদম গ্ৰেভি টাইপ। শেষত মই অকণমান কাষ্টুৰি মেথি ছটিয়াই দিছোঁ। আপোনালোকে থাকিলে দিব পাৰে আৰু নাথাকিলে স্কিপ কৰিব পাৰে। এইখিনি দিলে ইয়াত এটা ধুনীয়া চেণ্ট হয়। বেছি সময় লগা নাই, খালি কাটি লওঁতে অকণমান সময় লাগে। এয়া মোৰ ছজনা ৰেডি হৈ গ'ল। দুটা গছৰে আম লৈছোঁ। মই এমুঠি পুদিনা উঠাই লৈছোঁ। একটুকুৰ আদা দিছোঁ। এইখিনি এয়া জলকীয়া কেইটামান ছিঙি লৈছোঁ। মুহাত পৰা আমৰ বাকলিটো গুচাই লৈছোঁ। পুদিনাৰ লগত পিচিম। পুদিনাৰ লগত আম পিচিলে বহুত টেষ্টি হয়। এয়া গুটিটো এনেকৈ ওলাই লৈছোঁ। এয়া নিমখ দি লৈছোঁ আধা চামুচ। আম আৰু পুদিনা চাটনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি চাৰ্ভ কৰিম। এয়া মোৰ আমৰ চাটনিখন আৰু লগতে অকণ বগৰী আচাৰ। এয়া সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিৰে বনোৱা দুপৰীয়া সুন্দৰ এসাঁজ। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।